চাদৰ কেইখনমানকে লগাওঁ বোলো যঁতৰ সূতা কাটি চাদৰ তাদৰ নলগালে আমাৰ আকৌ এই পইচাই নোলায় নহয় এইবোৰে বিক্ৰী বাৰ্তা কৰি খাই আছোঁ মানুহটোৱেনো কিমান খাব হাজিৰা কৰি ইফালে সেই কাতি বিহু পালেহি দেৱালী পালেহি হাতত ফুটা কৰি এটাও নাই ছোৱালীয়ে খাই মাৰিছে বোলে মা বোলে সেই দেৱালীত বোলে চাকি আনি দিব লাগে তাৰপিছত ফুল জাৰি আনি দিব লাগে হেনো একদম মোৰতো খাই আছে আৰু ঐ মা চাকিত ৰং দি আনিছোঁ ক'ত পালি এইকেইটা ইমান ধুনীয়া ধুনীয়া চাকি সেই ঘৰতে পিছফালে পৰি থকা সেই লেতেৰা চাকিকেইটা মই ৰং কৰি দিছোঁ ৱাই বৰ ধুনীয়া লাগিছে দেখোন ক'ত শিকিলি এইবোৰ ৰং কৰি পেলাই কেলে ইউটিউবত শিকিলোঁ আকৌ দেখিছ কিমান ভাল লাগিছে ভঁৰালৰ পিছফালে পৰি থকা চাকি গোটেইকেইটা ধুই থৈ দিছোঁ গোটেইকেইটা ৰং দিম এতিয়া তোৰ গাত মানে দেৱালী লাগিলেই চবেই ইমান ধুনীয়া ধুনীয়াকৈ সেই বস্তু পাতি কিনিলে দেৱালী মইহে কিনিব পৰা নাই চাকিকেইটাকে আগতীয়াকৈ ৰং কৰি লৈছোঁ আৰু ৰহ মই সেই বৈ থোৱা চাদৰ কেইখন মানে গামোচা কেইখন মানে আছে সেইখনে গ্ৰাহক লগাব লাগিব তাৰপিছত দিব পাৰিম আৰু কিবা কিবি এটা কিনি পেলাই ৰখ অৰুণোদয়ৰ পইচাকেইটা সোমাইছে বুলি শুনিছোঁ যাওঁচোন বেংকলৈ ইমানকৈ এইকেইদিন গৈ আছোঁ চাহ ভাদাওঁ বোলে সি নাই সোমাবলৈ পইচা আজি সোমাইছে বুলি শুনিছোঁ লৈ আহোঁগৈ হয় দেৱালীটোকে পাতিবলৈ হ'ব সৰু সুৰা বস্তু মিঠাতেল তাৰপিছতে সেই চাকি এইবোৰ এখেতনো কোনফালে কৰিব আৰু হাজিৰা কৰা পইচাকেইটাই হয় সেইকাৰণে সেইকেইটা পইচা বহুত মোক সকাহতে আছে মানে কৈছোঁ নহয় পানেশ্বৰ এইবোৰ কল কপা আনিছ বৰ ধুনীয়া ধুনীয়া কল দেখোন পেহী এইবোৰ হেৰি কি বুলি কয় তেৰপেৰীয়া ঘৰৰ পৰা সেই কিনি আনিছোঁ এথোক কেলৈ কাতি বিহু পালেহি নহয় বিহুৰ কাৰণে আনিছোঁ অলপ পকিছে আৰু যেনিবা নপকাখিনি হেৰি কৰিব লাগিব এই দি পেলানি কি বুলি কয় সোণাৰু পাত দি পেলানি পকাব লাগিব ইমান ধুনীয়া কলকেইটা মোকো দিবিচোন সেই দুআশীমান তহঁতৰ ইমানখিনি নালাগে নহয় দিম বাৰু পেহী পকাব লাগিব খালি সেই সোণাৰু পাত দি পকা পিছত দিবি কিবা এটা দিম বাৰু এই হ'ব নালাগে মই এনেই দিম এৰাখি একো নহয় হ'ব দিবি তেতিয়াহ'লে ভালহে বৰ ধুনীয়া লাগিছে আমাৰ পথাৰখন ইমান ধুনীয়াকৈ বাঢ়িছে ন আমাৰ ধানবোৰ কাতি বিহুৰ দিনাখনি আকাশবন্তি দিম নহয় ভাল লাগিব আকৌ বৰ ধুনীয়া লাগিছে পথাৰখন সজাল ধৰিছে আৰু ধান ওলাবই মই বৰ ভাল পাওঁ সৰুৰ পৰাই পথাৰৰ দৃশ্যবোৰ চাই চাই ডাঙৰ হৈছোঁ বৰ ভাল লাগে এই গানটো মোৰ বৰ ভাল লাগে হঠাৎ সন্ধিয়া আজি কাটিছো পুৱা কৰজোৰেহে জনাও তুলসী তলত আকাশ বন্তি কচি কোনখিনি দিলে ভাল হ'ব বাৰু এইখিনিতে ভাল হ'ব দেউতা এইখিনিতে ভাল হ'ব চোৱা এইখিনি পাম মজা লাগিব গোটেই পথাৰখনে দেখি থাকিব মানে গোটেই পথাৰখনৰ চাৰিওপাশৰ পৰা দেখিলে এডোখৰ দেখিব হয় বাৰু কথাটো সোঁ মাজতে দি দিম দাদা দেৱালী পালেহি নহয় তুনি লাইট আৰু চাকি আনি দিবা দেই হ'ব মই তুনি লাইট আৰু চাকি আনি দিম এইবাৰ ফটকা ফুটাব নালাগে দেই এইবেলি শান্তিৰে দেৱালীটো পালন কৰা যাব সকলোৱে চাকি আৰু লাইটহে জ্বলাব হ'ব দেউতা মই ফটকা কেতিয়াও নুফুটাওঁ ফটকা বম এইবোৰ নানোৱেই পৰিৱেশৰ অনিষ্টহে হয় এইবিলাক আমাৰ পোহৰৰ উৎসৱহে দেৱালী পোহৰে ধুনীয়াকৈ বিদায় দিব লাগে হয় দেউতা তুমি ঠিকে কৈছা আমাৰ স্কুলতো তেনেকৈ শিকাইছে ছাৰহঁতে ব'ল এতিয়া হৈ আগৰ পৰা আহোঁগৈ দেৱালীৰ কাৰণে হেৰি কি বুলি কয় দিয়া অলপ কিনি আনিছোঁ সেই কালাৰিং এসোপা কি আনিলা গোটেইখন চাকিকে আনিলা যে মই চাকিহে আনিবলৈ গৈছিলোঁ চাকিকে আনিলোঁ আৰু কেলে তুনি লাইট নে কি সেইবোৰ আনিবলৈ কৈছিলোঁ নহয় মই কেলে সেইবোৰ মিছত অনলাইন অৰ্ডাৰ দি থৈছোঁ নহয় আহিব দেৱালী আগতে আহি যাব দেৱালী আগত আহিবতো যোৱা বেলিকা সেই তুমি কিবা অৰ্ডাৰ দিছিলা সেই দেৱালী পিছতহে আহিছিলে আকৌ আহিব এইবাৰ আহিব মই হেৰি অলপ দিন আগতে দিলোঁ কাইলৈ পৰহিলৈ মানে আহি যাব আৰু বোৱাৰী হেৰি কাতি বিহু পাইছেহি নহয় পিঠা পনা বনাব লাগিছিলে এই বৰা চাউল আছিলে মিক্সিতে খুন্দা নে ঢেঁকীতে খুন্দা জানো আৰে মিক্সি থাকোঁতে মই ঢেঁকীত কিয় খুন্দিম মই ঢেঁকী দি থাকিব নোৱাৰোঁ দেই ভৰি বিষ হ'ব আজিকালি ছোৱালীবোৰ আৰু দেই আগতে আমি ঢেঁকী দি দিয়ে কিমান সেই পিঠাগুড়ি খুন্দিলোঁ কিমান পিঠা বনালোঁ বিহু আহিলে ঢেংকুৰ শব্দ শুনো আজিকালি চব মিক্সি একদম নোৱাৰোঁ দেই মিক্সিতে খুন্দিম ইমান সুবিধা থাকোঁতে কিহৰ টকা ভৰিয়ে হেৰি কৰি থাকিবলৈ হ'ব মিক্সিতে খুন্দিবা পিঠা পনা কেইটামান বনাবা কাতি বিহু হ'ল বুলি আৰু পিঠা নবনালে কেনেকৈ হ'ব বোৱাৰীজনী আছা যেতিয়া বনাবা আৰু হ'ব মই বনাম নবনা বুলিতো কোৱা নাই ৰঙালাও সোপা সিমান সোপা উলিয়ালেনে বাৰু হেৰি শাহুমাই ওপৰৰ পৰা হেৰিয়াত ভৰাই থৈছিলোঁ ভঁৰালৰ গান্ধৰি 3টা ৰঙালাও কেলৈ উলিয়ালে জানো পাই মানুহবোৰে আকৌ যোনে তোনে খোজে নহয় ৰঙালাও সেইকাৰণে চাগে 3টা উলিয়াই থৈছে আজি ৰঙালাও মটৰ আৰু আলুৰে চব্জি এখন বনাব লাগিব দেৱালীৰ কাৰণে আকৌ গোটেই ঘৰটো চাফা কৰিবলৈ আছেই মকৰা জাল চকৰা জাল গুচাই চুকে কোণে সাৰি মচি মানুহ এজনী মাতিছিলোঁ নহয় হৈ থাকিলে চব নিজে কৰিব লাগিব এতিয়া শাহুমায়েও আজিকালি আকৌ একো নকৰে নহয়
এতিয়া মোলে চব বাগি ধৰি থাকিব, কঁকালৰ বিষ বুলি ক'ব, ভৰি বিষ বুলি ক'ব। পথাৰখন চাবলৈ লগ ধৰিছিলে, আগতীয়াকৈ গ'লগৈ নে কি জানো, মই চাই আহোঁগৈ যাওঁ। বৰ ধুনীয়াকৈ হৈছে দেই এইবাৰ ধানখিনি। এইবাৰ ধান চাগে পাম আৰু অলপমান দেই। সেই লক্ষ্মীয়ে এইবাৰ যাতে ধানকেইটা ভালকৈ হয় আৰু অকণমান যাতে সৰহকৈ পাওঁ ধানকেইটা। আৰু এইখিনিতে কাতি বিহুৰ দিনা চাকি এগছ দিবহি লাগিব। আৰু বন্ধুসকল, কাতি বিহুৰ প্ৰস্তুতি কেনেকুৱা আপোনালোকৰ জনাবচোন কমেণ্টত। আৰু আজি ভিডিঅ'টো চাই ভাল লাগিলে যদি লাইক কৰিব, আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়া নাই কৰি দিব দেই বন্ধুসকল।